আজি আমি যেহেতু এক্স এনডিবি ওয়েলফেয়ার এসোসিয়েশন হিসাবত বর্মাত আমি মিটিং করিলো আৰু ইয়াৰ আমি বিভিন্ন বিষয়ত আলোচনা কৰিছো আৰু ইয়াৰে ভিতৰত এটা বিষয়ত মই আপোনালোকক জনাব ইচ্ছা কৰিছো আৰু আপোনালোকৰ যোগেদি মই তাৰমানে সৰকাৰ বা দায়িত্বত যোনে আছে অসম সৰকাৰ বা বিটিসি সৰকাৰ বা আমাৰ সেন্ট্ৰেল গভৰ্নমেন্ট মই আহ্বান জনাব ইচ্ছা কৰিছো কিয়নো যোৱা 2020 চনৰ পৰা 5 বছৰ অতিক্ৰম হোৱাৰ পিছত সৰকাৰ এটা মানে চেঞ্জ হ'ল ইয়াৰ বৰ্তমান আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিসিত এটা সৰকাৰ চলিছে আমি তেওঁলোকক মেন্ডেট দিলো তেওঁলোকে সৰকাৰ চলাইছে কিন্তু 5 বছৰ অতিক্ৰম হোৱাৰ পিছত আমাৰ মাজত কেইটামান তাৰমানে অসুবিধাটো আহি পৰিছে এজ এ এক্স এনডিবি ওয়েলফেয়াৰ এক্স এনডিবি হিচাপত মই কথাটো কৈছো কিয়নো এই যোৱা কেইদিনমান ধৰি আমি এটা কথা গম পাইছো জাস্ট সামো হাতায়ত যেটো আমাৰ সভাপতি মহোদয় কথাটো কৈ গল তেনেকুৱা ধৰণৰ যে আমি ফৰ্মাৰ এনডিবি ডেজিগনেটেড ক্যাম্প তাৰমানে আগৰ আমাৰ এনডিবি ডেজিগনেটেড ক্যাম্প আছিল উদালগুৰি সেই ক্যাম্পত এগ্ৰিমেন্ট কৰাৰ পিছত যেহেতু অসম সৰকাৰ আৰু ভাৰত সৰকাৰৰ নেতৃত্বত তাতে বিভিন্ন ট্ৰেইনিং কিবা কিবি আয়োজন কৰি পেলাই আমাৰ ফৰ্মাৰ কেডাৰ সকলক ট্ৰেইন কৰাই পেলাই ইফালে ফাৰ্মিঙৰ ক্ষেত্ৰত খেতি বাতিৰ ক্ষেত্ৰত বা বিভিন্ন আপোনাৰ সৰু সৰু টেকনিকেলৰ ক্ষেত্ৰত যেনেকে প্লাম্বাৰ আবি জাবি তেনেকুৱা ধৰণৰ টেকনিক্যালি তেনেকুৱাকে তাৰমানে সৰকাৰৰ পৰা প্ৰশাসন দি পেলাই অন্তত এটা লেভেলত তাৰমানে কাম কৰি খাবলৈ কাৰণে তেনেকুৱাকে আমাৰ ফৰ্মাৰ কেডাৰ সকলক প্ৰস্তুত চলাইছিল আৰু সেই ক্ষেত্ৰত অসম সৰকাৰ ভাৰত সৰকাৰ বা আমাৰ যেটো কৰ্তৃপক্ষই অলপমান হলেও কিবা সাকসেস হৈছে তো আহি তেনেকুৱাকে আমি হেতু ডেজিগনেটেড ক্যাম্পটো এটা তাৰমানে ভোকেশনাল ট্ৰেনিং সেন্টাৰৰ নামত আমি সৰকাৰৰ পৰা এলটমেন্ট ললো ভোকেশনাল ট্ৰেনিং সেন্টাৰ হিচাপত আৰু ইয়াৰ পিছত ট্ৰেনিং সেন্টাৰটো যেহেতু ৰান কৰিবলৈ কাৰণে এটা মানে কিবা লাগে অথৰিটি লাগে সেই হিচাপত আমি আকৌ এটা এনজিও হিচাপত গঠন কৰি পেলাই BDF নামত মানে বডোলেণ্ড ডেভেলপমেন্ট ফাউণ্ডেশ্যন নামত আমি এনজিও কৰি পেলাই এই ভোকেশনাল ট্ৰেনিং সেন্টাৰটো আমি ৰান কৰিছিলো আৰু এই ট্ৰেনিং সেন্টাৰটো যোৱা 2022 পৰা ফুল সুইং এতিয়ালৈকে ৰান হৈ আছে ইয়াৰ আমাৰ বৰ্তমান 257 জন ষ্টুডেন্টছে ইতিমধ্যে তাতে কিছুমানে হোষ্টেলত থাকে আৰু কিছুমানে তাৰমানে ডে স্কলাৰ হিচাপত তাতে আহা যোৱা কৰি থাকে কথা হৈছে কি এই অঞ্চলটো হেতু এতিয়া কি কৰিছে তাতে কিবা এটা অনুষ্ঠান বিটিসি সৰকাৰৰ ফালৰ পৰা মানে মিনি সেক্ৰেটাৰিয়েটে কিবা এটা অনুষ্ঠান ইয়াত লৈ আনিব আৰু এই BDF কেম্পাসটো নাথাকে বুলি তাৰমানে যেটো যত নেকি ফৰ্মাৰ ডেজিগনেটেড ক্যাম্প আছিল এই ক্যাম্পটো এতিয়া উঠাই দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে হেনেকুৱাকে আমি খবৰ পাইছো তো যোৱা কালি আৰু তাৰ আগদিনাখনত তাৰমানে আমাৰ ৰিহন বেমাৰী তেখেত বৰ্তমানৰ যেটো ডেপুটি চিফ বিটিসিৰ তেখেতে যোৱা কালি ইয়াতে আহিছিল তাৰ আগত বিটিসিৰ স্পিকাৰ তেখেত ত্ৰিদীপ বেমাৰী তেখেতেও এবাৰ আহি গৈছিল তেখেত সকলে আহিছে কিন্তু কোনো কৰ্তৃপক্ষৰ লগত BDFৰ কৰ্তৃপক্ষৰ লগত তেওঁলোকে আলোচনা কৰা নাই গতিকে আমি এতিয়ালৈকে নাজানো কিন্তু আমি কথাটো জানিব পাৰিলো যে সাৰ্কেল অফিচাৰে এদিন আমাৰ তাত আহিছিল আহি পেলাই কথাটো কৈছে কি হেতু তেনেকুৱা এটা প্ৰপোজাল আনা হৈছে তো আমি কৈছো এটো আমাৰ মানে BDFৰ নামত বা ভোকেশনাল ট্ৰেনিংৰ নামত আমাৰ এলটমেন্ট আছে তিনি যেটো আমাৰ এলটমেন্ট আছে আৰু এই এলটমেন্ট পেপাৰটো মই আপোনালোকক এতিয়া দিম যদি আপোনালোকে বিচাৰে এই এলটমেন্ট কপিটো আপোনালোকক দিম আমাৰ তাত এলটেড এটো লেন্ড হয় আৰু এটো ডেজিগনেটেড ক্যাম্পটো বৰ্তমান তাৰমানে এনে ভেকেন্ট হৈ থকা নাই এবান্ডন হোৱা নাই ইয়াতে মানে বৰ্তমান এক্টিভিটিজ চলি আছে তো এই এক্টিভিটিজ বিলাকক এনেকুৱা লেভেলত আমাৰ অসম সৰকাৰ আৰু ভাৰত সৰকাৰৰ অথৰিটি বিলাকে প্ৰশংসা কৰিছে ইয়াকে লৈ ভাৰত সৰকাৰৰ ফালৰ পৰা অসম সৰকাৰৰ ফালৰ পৰা ইয়াত আমাৰ ওড়িশাৰ ছত্তীশগড়ৰ ইভেন ডেপুটি চিফ মিনিষ্টাৰ ইয়াতে ভিজিট কৰিলে কাৰণ এনডিবি আপসু আৰু বড়ো বিলাকৰ যেটো 2020 চনৰ এগ্ৰিমেন্ট হল সেই এগ্ৰিমেন্টটো শান্তি এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এটা এক্সাম্পল হৈ থাকিলে আৰু তেনেকুৱাকে আমাৰ নৰ্থ ইষ্টত বহুতখিনি তেনেকুৱা বিদ্ৰোহী সংগঠন বিলাকে নাথাকা হৈ গল মানে এটা পৰা এটা তাৰমানে ভাৰত সৰকাৰে আৰু অসম সৰকাৰে সমাধান কৰিবলৈ সক্ষম হল আৰু ইয়াৰে এটা এক্সাম্পল হৈ থাকিলে আমাৰ বড়োৰ যেটো পিছ এগ্ৰিমেন্ট 2020 আৰু হেতুকে তাৰমানে ভাৰত সৰকাৰে
এটা তাৰমানে এটেনশ্যন তাতে ৰাখি পেলাই আমাৰ তাতে ছত্তীশগড়ত এই সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰতো আমাৰ যিটো BDF আৰু বৰ্তমানৰ যিটো NDB লেভেল ৰিহেবিলিটেশ্যন প্ৰচেছটো হৈ আছে সেইটো ক্ষেত্ৰত এই মডেলটো তালৈকে লৈ গৈছে তো তেনে স্থলত তেনে ক্ষেত্ৰত আৰু য'ত নেকি আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো ইয়াত এদিন ভিজিট কৰিলে তো তেনেকুৱা এটা ফুল সুইং চলি থকা এটা ইনষ্টিটিউশ্যনটো কেনেকৈ তাৰমানে কাৰো লগত খবৰ নাথাকাকে আলোচনা নকৰাকে বৰ্তমানৰ BTC চৰকাৰে ইচ্ছাকৃতভাৱে সেইটো ইয়াৰ পৰা উঠাই নিব বুলি তেনে কথা ক'ব পাৰি য'ত নেকি মই আপোনালোকক আজি এই এক্টিভিটি ৰিপৰ্ট বিলাককো মই দিব ইচ্ছা কৰিছো ইয়াত মানে বছৰে বছৰে এক্টিভিটি ৰিপৰ্ট আমাৰ আছে আপোনালোকে এইটো লৈ যাব মোৰ পৰা ইয়াত আমি কি কৰিছো কি কৰা নাই কেতিয়া চিফ মিনিষ্টাৰ তাতে গৈছিলে কেতিয়া ডেপুটি চিফ মিনিষ্টাৰ আমাৰ ছত্তীশগড় তাতে গৈছিলে কেতিয়া আমাৰ হীৰেন চন্দ্ৰনাথ ডাঙৰীয়া ইয়াত আমাৰ ল'ৰাবিলাকক প্ৰশিক্ষণ দিবলৈ কাৰণে কেতিয়া গৈছিলে গোটেইবিলাক ইয়াৰ ৰেকৰ্ড আছে আৰু বৰ্তমান আমি যি কাম কৰি আছো ইয়াৰ ৰেকৰ্ড আছে বৰ্তমান আমি 21টা কোঅপাৰেটিভ সোসাইটি হিচাপত আমি মানে কাম কৰি আছো আৰু এইটো ডেজিগনেটেড ক্যাম্প ফৰ্মাৰ ডেজিগনেটেড ক্যাম্প जो निके এটা BDF ক্যাম্পাস ইয়াৰে আমি হেড অফিস হিচাপত আমাৰ 5টা ডিস্ট্ৰিক্ট ইভেন আমি ধেমাজি লিখি ইয়াৰ পৰাই আমি ৰিহেবিলিটেশন প্ৰসেসটো কেনেকৈ চলি আছে এটা আমি মানে হেৰি কৰো কি বুলি কয় মনিটৰিং আমি কৰো তেনে ক্ষেত্ৰত এটা ইন্টাৰনেলি যোনটো বিষয়টো এগ্ৰিমেন্টত অলৰেডি লিখা আছে এগ্ৰিমেন্টৰ আপোনাৰ এই BTR যেটো এগ্ৰিমেন্ট পিস এগ্ৰিমেন্ট হয় ইয়াৰে আপোনালোকে পঢ়িব সময় পালে ইয়াৰে 9.2 আৰু 9.3 ধুনীয়াকৈ ইয়াত লিখা আছে ইয়াৰ এটা লাইনটো মই পঢ়ি দিব ইচ্ছা কৰিছো আপোনালোকক যে 9.2 ৰ তাৰ মানে নাম্বাৰ 3 টো ইয়াত কি লিখা আছে তাৰ মানে গভৰ্নমেন্ট অফ আসাম উইল টেক নেসেসারি মেজার্স টু রিহ্যাবিলিটেট দ্য ক্যাডার্স in consultation with NDB factions ইয়াতে থার্ড নম্বৰ লিখা আছে ট্ৰেডিশনাল or vocational training based on locally available resources এটু কোৱা হৈছে ইয়াত গভৰ্নমেন্ট স্কিমস ৰিলেটিং টু fisheries, figgeries, organic farming, poultry farming, etc. etc. তেনেকুৱাকৈ তাৰ মানে অলৰেডি এই একৰ্ডত মানে এগ্ৰিমেন্টত ইয়াৰ দফাত লিখা আছে সোৱাত অসম চৰকাৰৰ পৰা আমাৰ হীৰেন চন্দ্ৰনাথ আমাৰ ADGP ছাৰে বহুতখিনি ইনিচিয়েটিভ ললে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুতখিনি ইনিচিয়েটিভ ললে ইভেন কেছ উইথড্ৰৱাল বিলাকৰ ক্ষেত্ৰত আমি যেতিয়া কথাটো শুনো আমি অন্তৰৰ পৰা ভাল পাওঁ যেনেকৈ তেখেতে NDB ৰিলেটেড কেছ বিলাক আপাৰ মিজোৰামত আছে কোবা নাগালেণ্ডত আছে কোবা মানে অৰুণাচল প্ৰদেশত আছে হিমন্ত বিশ্ব শৰ্মা ছাৰ খুদ এই ষ্টেট বিলাকক লেটাৰ লিখিছে যে কেছ উইথড্ৰ কৰিবলৈ কাৰণে কিবা কিবি কৰিবৰ কাৰণে তেওঁলোকে যদি ইনিচিয়েট লয় কিন্তু হেতু হল আদাৰ ষ্টেট হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত যিবিলাক চলি আছে তো তেখেতৰ ষ্টেটত তেখেতে কাম কৰিব পাৰে এই কাৰণে যদিও এইবিলাক হোৱা নাই কিন্তু আমি অন্তৰৰ পৰা তেখেতক ভাল পাইছো এইবিলাক ইনিচিয়েটিভ লোৱাৰ কাৰণে বাকি যেটো ইমপ্লিমেন্টেশন হোৱা নাই ইও লাহে লাহে ইমপ্লিমেন্টেশন হৈ যাব এইটো আমি মানে আশাবাদী গতিকে ফুল সুইং কাম চলি থাকা আৰু ৰিহেবিলিটেশনটো এটা খুদ এটা প্ৰসেস হয় এটো আজি যে ৰিহেবিলিটেশনৰ কাৰণে ইনিচিয়েটিভ লৈ আজি হে হ'ব এইটো কথা নহয় এটো কন্টিনিউয়াস প্ৰসেসৰ কাৰণে এটো চলি থাকিব আৰু সময় লাগিব তাৰ কাৰণে যেটো ফৰ্মাৰ ডেজিগনেটেড ক্যাম্পটো আমি ধুনীয়াকৈ তাৰ মানে আমাৰ চেষ্টাত আৰু চৰকাৰৰ চেষ্টাত আমি তেনেকুৱাকৈ ব্যৱস্থাবিলাক বনাই ৰাখিছো তো গতিকে হেইটো আজি এটা লেভেলত ডিস্টাৰবেন্স মানে দিয়া নিচিনা হৈছে হেতু চৰকাৰ থাকি পেলাই এইবিলাক মানে ইনিচিয়েটিভ লোৱাটো ভাল হোৱা নাই আমি আজিৰ এই মিটিঙৰ যোগেদি আমি তেখেতসকলক অনুৰোধ জনাইছো আহ্বান জনাইছো যে এই যেটো মিনি সেক্ৰেটাৰিয়েটৰ কাৰণে উদালগুৰি প্ৰপোজাল আছে ইয়াৰ কাৰণে চৰকাৰী মাটি বহুত থাকিব পাৰে ইফালে এইবিলাকৰ যাতে তেওঁলোকে প্ৰপোজ কৰে আৰু বৰ্তমান যেটো ফৰ্মাৰ NDB ডেজিগনেটেড ক্যাম্প হেতু NDB ডেজিগনেটেড ক্যাম্প হৈ থকা নাই এটো BDFৰ ক্যাম্পাস এটা হৈছে তেনেকুৱাকৈ ইয়াত থাকিব দিব লাগিব কাৰণ ইয়াৰ লগত আমাৰ উদালগুৰি মাত্ৰ নহয় কোকৰাঝাৰৰ পৰা যেটো 5টা ডিস্ট্ৰিক্টত NDB ক্যাডাৰ সকল আছে সবে এইটো লগত ইন্টিগ্ৰেট হৈ আছে মই অলপ আগতে কৈছিলো যে 21টা কোঅপাৰেটিভ সোসাইটিৰ মানুহবিলাকে এইটো ক্যাম্পাসৰ লগত জড়িত আছে তাৰ ফলত মনিটৰিং হৈ থাকে সো ইমানখিনি কথা আপোনালোকৰ ওচৰত ৰাখিলো আৰু আমি এই ক্যাম্পাসটো সম্পূৰ্ণ কৰিবৰ কাৰণে ভোকেশনাল ট্ৰেইনিং সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অকলৰে কাম কৰা নাই ওড়িশা লগত আমি কাম কৰিছো কাজিৰঙা ইউনিভাৰ্চিটি আমাৰ অসমৰে কাজিৰঙা ইউনিভাৰ্চিটিৰ লগত এটো অলৰেডি টাই আপ হৈ আছে ইয়াৰ লগত অলৰেডি MOU আছে এই MOU বিলাক মই আপোনালোকক দেখাব পাৰবা আমাৰ এই এক্টিভিটি ৰিপৰ্টছত আপোনালোকে সবে পাব আপোনালোকে চাব গতিকে আপোনালোকৰ চেনেলৰ যোগেদি মই বিনম্ৰ অনুৰোধ জনাইছো চৰকাৰক BTC কৰ্তৃপক্ষক চৰকাৰক তেওঁলোকে যাহাতে এই এটা জেনুইন এটা মানে ইস্যুটো যাতে বৰ্তমান কন্টিনিউ হ'ব দিয়ে
মই তাকে আহ্বান জনালো ধন্যবাদ ওদালগুৰিটো হোক আমিও বিচাৰে কিন্তু আমি জানো ওদালগুৰিত বহুত চৰকাৰী মাটি আছে এতিয়া আমিতো চৰকাৰৰ মানুহ নহয় যে আমি আঙুলিয়া দেখাব পাৰো যদি আমাৰ তাত হৈ যায় আপোনালোকৰ তাত তেনেকৈ মানে মাটি জানা আছে নেকি আমাক বুজিলে আমি দিল হয় মই অথনিয়ে ক'লো যে আমাৰ লগত এটাও কথা পাতা নাই আমি নাজানো মানে আমিতো ৰিকুৱেষ্ট কৰিম আনক এইটো প্ৰাইজৰ কাৰণে আনক আমাৰ কথা নহয় মানে কিন্তু ইয়াত যিটো এক্টিভিটি চলিছে আপোনালোকক মই এক্টিভিটি ৰিপৰ্ট বিলাক দিম মানে এইটো তেওঁলোকে চাওক যে ইয়াত যিটো মিনি সেক্ৰেটাৰী চৰকাৰী কামহে চলিব কিন্তু পাব্লিকৰ কাৰণে ফৰমাৰ এনডিবি বিলাকৰ কাৰণে ৰিহাবিলিটেশ্যন ক্ষেত্ৰত যি কাম কাজ কৰিছো আমিতো কৰি আছো এনডিবি কেছ এতিয়াও উইথড্ৰ হোৱা নাই ইয়াৰ কাৰণে আমি কাম কৰি আছো ৰিহাবিলিটেশ্যন সবে পোৱা নাই এতিয়াই আমি কাম কৰি আছো কিছুমানৰ তাৰমানে কি বুলি কয় এক্স গ্ৰেচিয়া পেমেণ্টটো নেক্সট টু কিন যোনবিলাক তেওঁলোকে এতিয়ালৈকে পোৱা নাই আমি কাম কৰি আছো মই বিটিচি চিফক বৰ্তমান যে বিটিচি চিফ ছাৰক মই অনুৰোধ জনাইছো আজিৰ এই প্ৰেছ ষ্টেটমেণ্টৰ যোগেদি যে তেখেতসকলে ওদালগুৰিত মিনি সেক্ৰেটাৰী বনাব লাগে কিন্তু এই ঠাইটো নহয় সেই ঠাইটো তাৰমানে 2020 চনৰ যিটো এগ্ৰিমেণ্ট হ'ল এই এগ্ৰিমেণ্টৰ লগত জড়িত এটা হয় আৰু এই ঠাইৰ পৰা এতিয়া কি কাম হৈ আছে এতিয়া কণ্টিনিউ হৈ আছে ইয়াৰ কামটো এতিয়ালৈকে শেষ হোৱা নাই বৰংচ মই অনুৰোধ জনাম বিটিচিৰ চৰকাৰ বৰ্তমানৰ যিটো চিফ হাগ্ৰামা মহিলাৰী দেৱক তেখেতে আকৌ এই এটা কেম্পাছটো চেণ্টাৰ অফ এক্সেলেন্সৰ যাতে কনভাৰ্ট তেখেতে কৰে তেতিয়াহ'লে বহুত প্ৰশংসনীয় হ'ব বহুত ভাল হ'ব অসম চৰকাৰ তেখেতে সহায় কৰক যে ফৰমাৰ কেডাৰসকলে কমপ্লিটলি ৰিহাবিলিটেশ্যনটো পাবলৈ কাৰণে বিভিন্ন লেভেলত মই তাকে আহ্বান জনাইছো আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰক মই অনুৰোধ জনাইছো যে এই ইছ্যুটো যাতে অলপ তেখেতেও চাই আৰু বাকি যিটো ইমপ্লিমেন্টেশ্যনৰ বাকি থাকি গ'ল সেইবিলাকো যাতে হৈ থাকে মই মানে অনুৰোধ জনাইছো ধন্যবাদ